ইমান অতিকায় মৎস্য মোৰ কোনোদিন দৰ্শন হোৱা নাই। আপুনিতো মৎস্য হ'বই নোৱাৰে। নিশ্চয় প্ৰভু নাৰায়ণে এই ৰূপ ধাৰণ কৰি মোক কৰিছে চালনা। হে প্ৰভু নাৰায়ণ, মহাপ্ৰলয়ৰ এই সংকটত মোক আৰু কিমান বাৰ লয় পৰীক্ষা। প্ৰভু দয়াময়, মোক তোমাৰ ৰাখি বুলি ৰক্ষা কৰা, হে মৎস্যৰাজ, আপুনিতো মৎস্য হ'বই নোৱাৰে। আপোনাৰ এই ভয়ংকৰ ৰূপবোৰ কাহানিও দৰ্শন হোৱা নাই। আপুনি মই জানিব পাৰিছোঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই তিনিওজনৰে এজন। সেই মৎস্যৰাজ, আপোনাৰ প্ৰকৃত পৰিচয় দাঙি ধৰি মোৰ জীৱন সাৰ্থক কৰক। আৰু যদিহে আপুনি প্ৰকৃততে কোনোবা দৈত্য, তেনেহ'লে মোক ভক্ষণ কৰক। হে মহাজ্ঞানী রাজা সত্যব্রত, তোমাক আমি আকৌ কৰিব পৰীক্ষা। আমি বিষ্ণু। প্ৰভু, আপোনাৰ এই মৎস্যৰূপ। শুনা ৰাজা সত্যব্ৰত, আজি কাল ৰাত্ৰি, আজি শেষ ৰাতিয়েই মহাপ্ৰলয় আৰম্ভ হ'ব। সাগৰৰ পানীয়ে গোটেই পৃথিৱী ডুবাই পেলাব। পৃথিৱীত তোমাৰ বাদে আৰু কোনো জীয়াই নাথাকিব। হয়দৈত্যক লক্ষ্মীয়ে স্ৰজন কৰি মোৰ সৃষ্টি নষ্ট কৰিব বিচাৰিছিল। সি ইতিমধ্যে চাৰিবেদ হৰণ কৰি আনিছে। মহাপ্ৰলয়ৰ সময়ত সি পানীত ডুব মাৰি থাকিব। তাক তাৰ একাকীত্বৰ পানীয়েহে মাৰিব পাৰিব। সেয়েহে মই তাক তাৰ ৰূপ ধাৰণ কৰি নিধন কৰিম আৰু পুনৰ মৎস্য ৰূপ ধাৰণ কৰি
চাৰিবেদ কৰিম উদ্ধাৰ। হে প্ৰভু নাৰায়ণ, মহাপ্ৰলয়ত আমিবোৰ কেনেকৈ জীয়াই থাকিম? শুনা ৰাজা সত্যব্ৰত, মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগে আগে তোমাৰ কাষলৈ এখন ডাঙৰ নৌকা পঠিয়াই দিম। তাতে তোমালোক সকলো তৰু তিন্ন পশু পক্ষী যি পোৱা পিছৰ কল্পত স্বজন কৰিবৰ কাৰণে নৌকাত তুলি ল'বা। এই মহাপ্ৰলয় 7 দিন 7 ৰাতি থাকিব। আমি হয়দৈত্যক নিধন কৰি তোমালোকৰ ওচৰলৈ আহিম। আমাৰ মূৰৰ ওপৰত এটা শিং দেখিবা। তেতিয়া তোমালোকৰ নৌকা বাহুকীয়ে আমাৰ শিঙৰ সৈতে মেৰাই ধৰিব। 7 দিনৰ পাছত পৃথিৱী পুনৰ শান্ত হ'ব। তাৰ পাছত তুমি আমি প্ৰত্যেকেই নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হ'ব লাগিব। যোৱা যোৱা ৰাজা, সংশয় নকৰিবা মনত। বিপদত আমাক কৰিবা স্মৰণ, আমি কৰিম উদ্ধাৰ।